ভালপোৱাৰ অত্যাচাৰ এই পৃথিৱীৰ সকলোতকৈ কঠিন আৰু ভয়ংকৰ অত্যাচাৰ। তুমি এই অত্যাচাৰৰ বিৰুদ্ধে মাতো মাতিব নোৱাৰা বা বিৰোধো কৰিব নোৱাৰা। কেৱল তোমাৰ সহ্য কৰিব লাগিব, সহ্য কৰিব লাগিব, একো কৰিব নোৱাৰা। যোনে যোনে মোৰ এই ভিডিঅ'টো চাই আছে তাৰ মাজত যদি কোনোবাই প্ৰেমত পৰিছে, সি ভালকে বুজি পাব যে কেনেকুৱা ধৰণৰ অত্যাচাৰ হয়। ৰাতি 1টা বজাত মেছেজ আহে, চিন কৰিব লাগিব, ৰিপ্লাইও দিব লাগিব, নহ'লে পিছদিনা কথা নকয়, ব্লক কৰি ৰাখিব। কেনেকুৱা অত্যাচাৰ ন? আৰু কাৰোবাৰ লগত যদি বিজি পায়, যদি তোমাক ফোনত বিজি পায়, অ' বাপৰে, কেনেকুৱা যে অত্যাচাৰ সহ্য কৰিব লাগে। একমাত্ৰ যোনে প্ৰেম কৰিছে তেওঁহে বুজি পায়। সি বুজি পাব, যোনে প্ৰেমত পৰিছে সি বুজি পাব যে নাই, পৃথিৱীত বিভিন্ন ধৰণৰ অত্যাচাৰ সহ্য কৰিছো আমি, কিন্তু ভালপোৱাৰ নিচিনা এনেকুৱা অত্যাচাৰ আমি কেতিয়াও সহ্য কৰা নাই। পৃথিৱীৰ সকলো অত্যাচাৰৰে বিৰোধ কৰিব পৰা যায়, প্ৰতিবাদ কৰিব পৰা যায়, কিন্তু ভালপোৱাৰ অত্যাচাৰৰ বিৰোধ বা প্ৰতিবাদ তুমি কেতিয়াও কৰিব নোৱাৰা। ভালপোৱাৰ অত্যাচাৰবোৰ কঠিন হলেও এই অত্যাচাৰৰ মাজত লুকাই থাকে এজনৰ প্ৰতি আনজনৰ ভালপোৱা, এজনৰ প্ৰতি আনজনৰ দায়িত্ববোধ। সেইকাৰণেই ভালপোৱাৰ অত্যাচাৰবোৰ ইমান কঠিন হোৱা স্বত্তেও আমি মানি লওঁ, আমি বিৰোধ নকৰোঁ। এইকাৰণেই মানুহ বাৰ বাৰ প্ৰেমত পৰিব খোজে, জানে যে ভালপোৱাৰ অত্যাচাৰ সকলোতকৈ ভয়ংকৰ, তথাপি মানুহ প্ৰেমত পৰে এই অত্যাচাৰ সহ্য কৰিবৰ কাৰণে। ভালপোৱাৰ অত্যাচাৰৰ ভয়ংকৰ হলেও ইয়াৰ মাজত যে মিঠা মিঠা অনুভূতি আছে, সেই অনুভূতিবোৰ লভিবলৈ, সেই অনুভূতিবোৰ উপভোগ কৰিবলৈ মানুহ প্ৰেমত পৰে। পৰিমাণে প্ৰেমত বলা আমিও বহুতৰে নিচিনা এই ভালপোৱাৰ ভয়ংকৰ আৰু কঠিন অত্যাচাৰবোৰ সহ্য কৰি কৰি মিঠা মিঠা অনুভূতিবোৰ উপভোগ